হে দোস্ত, এটা স্পষ্ট আৰু সুস্পষ্ট লক্ষ্য থকাই সফলতাৰ মূল কথা। প্ৰাচীন নাইটিংগেলে কৈছিল, লক্ষ্য থকা মানুহবোৰ সফল হয় কাৰণ তেওঁলোকে জানে তেওঁলোকে লাইফত ক'লৈ গৈ আছে। সফলতাৰ যাত্ৰা আৰম্ভ হয় এটা লক্ষ্য স্থিৰ কৰাৰ পৰা, যিটো একচুৱেলি সহজ আৰু কঠিন দুয়োটাই। সহজ কাৰণ আপুনি আপোনাৰ জীৱনৰ এটা উদ্দেশ্য স্থিৰ কৰিছে, আৰু কঠিন কাৰণ আপুনি কি উদ্দেশ্য আছে সেইটো সিদ্ধান্ত ল'ব লাগে। নেপোলিয়ন হিল থিংক এণ্ড গ্ৰ' ৰিচ কিতাপৰ লিখকে কৈছিল যে সফলতাৰ আৰম্ভণি বিন্দুটো হৈছে ইতিবাচক মানসিকতা, পজিটিভ মেণ্টেল এটিটিউড, লক্ষ্য স্থিৰ কৰা। সেই দোস্ত, আপোনাৰ লক্ষ্য কি? আপুনি কি সঁচাকৈ কৰিব বিচাৰে? অথৰে কৈছে যে তেওঁ যেতিয়া লাইফ কোৰ্চ, ধৰ্মগুৰু আৰু ট্ৰেইনাৰ হিচাপে বহু বছৰ কাম কৰি শুনিছিল যে মানুহে জীৱন আৰু অৰ্থনৈতিক যুদ্ধত এটি সাধাৰণ প্ৰশ্ন কৰে, মই জীৱনত কি কৰিম? অথৰে কৈছে তেওঁ বিশ্বাস কৰে যে প্ৰতিজন ব্যক্তিক এটি উদ্দেশ্যৰে সৃষ্টি কৰা হৈছে ভগৱানে। প্ৰতিজন মানুহেই একোটা বৃহৎ মাষ্টাৰ প্লেনৰ অংশ, আৰু এই মানৱ জাতিত কোনো বিফলে নাযায় যদিহে তেওঁ লক্ষ্য স্থিৰ কৰি কাম কৰে। অথৰে বিশ্বাস কৰে যে বহুতে নিজৰ উদ্দেশ্যৰ সন্ধান নকৰিয়ে যাত্ৰাটো সমাপ্ত কৰি পেলায়। অথৰে কৈছে প্ৰতিজন ব্যক্তিৰ ভিতৰত আছে এক অসীম ক্ষমতা, কিন্তু বহুতে তাৰ পূৰ্ণ সম্ভাৱনা পূৰ্ণৰূপে ব্যৱহাৰ নকৰে। এটা মাছে যিদৰে সোঁত ওলোটাকৈ বলিও আগুৱাই যাব চেষ্টা কৰে, আমিও কঠিন সময়ত তেনেদৰে আগুৱাই যাব লাগে। অথৰে কৈছে আৰু বিশ্বাসো কৰে যে বহুতে তেওঁৰ সৰ্বোত্তখিনি কৰিব বিচাৰে। পৃথিৱীখন ভাল আৰু সহানুভূতিশীল মানুহৰ পৰা পূৰ্ণ হৈছে, যিসকলে বিশ্বাস কৰে যে তেওঁলোকে মহান কাম কৰিব পাৰে বা পাৰিব। অথৰে তেওঁলোকক সাফল্যৰ মনৰ লোক বুলি কয়। যেতিয়া মানুহে সোধে অথৰক তেওঁ জীৱনত কি কৰিব, তেওঁ সদায় একেটা উত্তৰ দিয়ে সকলোকে, আপুনি কি কৰিব বিচাৰে? অথৰে বিশ্বাস কৰে যে আপোনাৰ ভিতৰত এটা উদ্দেশ্য আছে আৰু আপুনি সেই উদ্দেশ্য পূৰণ কৰিবলৈ ইচ্ছা আছে। সেই ইচ্ছাটো আপোনাৰ জীৱনৰ সপোন। আপোনাৰ ভিতৰত গভীৰভাৱে চাওক, আপুনি কি দেখিছে, কি কৰ্ম আপুনি সঁচাকৈ কৰিব বিচাৰে। আপুনি অলপ বিশ্ৰাম লৈ মাইণ্ডটোত আহিবলৈ দিয়ক আপোনাৰ সপোনবোৰ, আৰু অথৰে বিশ্বাস কৰি কয় আপুনি যি দেখিছে সেইখন সময়ত বিশ্ৰাম লওঁতে মাইণ্ডত যি আহিছে সেইটোৱেই আপোনাৰ উদ্দেশ্য। আপোনাৰটো দেখিছেনে বাৰু? সেই উদ্দেশ্যটো আপুনি পূৰ্ণ কৰিব পাৰিব। আপুনি কি কৰিব বিচাৰে? এটা সময় নিৰ্ধাৰণ কৰক, প্ৰায় 3 ঘণ্টা পৰ্যন্ত অকলশৰীয়াকৈ একো ডিষ্টাৰ্ব নোপোৱাকৈ, আৰু আপুনি নিৰ্ধাৰিত কৰক একো আৰু বেলেগ মনলৈ নহাকৈ। তেতিয়া আপুনি বুজিব, আৰু তেতিয়াই কেলেণ্ডাৰত সময় এটা স্থিৰ কৰক। অথৰে কৈছে যে আপোনাৰ চিন্তা ভাৱনা সদায় এনেকুৱাই হ'ব লাগে যে মই কি কৰিবলৈ পৃথিৱীত সৃষ্টি হৈছোঁ। প্ৰশ্নৰ প্ৰতিটো সময়তে কৰিব লাগে, যিমানখিনি সময় আপুনি ফ্ৰী থাকে, আৰু বেলেগখিনি মনত আহিব দিব নালাগে। যেনে ধৰক আপুনি ৰাতি ভাত সাজৰ বাবে কি বনাব বা কৰ্মস্থলীত কি কৰিবগৈ কাইলৈ গৈ, সেইবোৰ চিন্তা নকৰিব। আপোনাৰ সপোনৰ ওপৰত মনোনিৱেশ কৰক, আপোনাৰ হৃদয়ে কি কৈছে সেয়া শুনক। সপোনটি সেয়াই, আৰু সেয়া আপুনি শুনাৰ বাবে সময় দিলে নিজকে প্ৰকাশ কৰিব পাৰিব। সেই দোস্ত, কেনেকুৱা লাগিছে শুনি পেলাই মোক জনাব, আৰু ইয়াৰ পিছৰ অধ্যায়টো এই চেনেলটোতে আহিব। ছাবস্ক্ৰাইব কৰি দিব শুনিব আৰু জানিবৰ কাৰণে। অথৰে কৈছে যে কিছুমানে এইবোৰ সহজ বুলি গণ্য কৰে আৰু কিছুমানৰ বাবে হয়তো ইজি হয়। অথৰে কৈছে আপুনি বছৰ জুৰি আপোনাৰ সপোন চিন্তা কৰি আহিছে, কিন্তু আপুনি সেয়া পূৰ্ণ কৰিব পাৰে বুলি ভবা নাছিল। আপোনাক সেই উদ্দেশ্য পূৰণ কৰিবলৈ অনুমতি লাগে কাৰোবাৰ। অথৰে কৈছে তেওঁ আপোনাক সেই অনুমতি দিছে। কোনো লোকে ইতিমধ্যে তেওঁলোকৰ সপোন অনুসৰণ কৰি আছে, আৰু ইয়াৰ ভিতৰত কিছুমানৰ গঢ় লৈ উঠিছে, আৰু সেই সপোনটো ধৰি ৰাখক আৰু সলনি নকৰিব এটা ক্ষুদ্ৰ মাত্ৰ পৰিৱৰ্তনৰ বাবে। যদি আপুনি ইতিমধ্যে আপোনাৰ সপোন অনুসৰণ কৰিছে, এইটোৱে আপোনাক আপোনাৰ সপোন পূৰণত স্পষ্টকৈ পূৰণ কৰি তুলিব। অথৰে কৈছে কোনো লোকৰ মূৰত হাজাৰটা চিন্তা চলি থাকে, আৰু সেয়া তেওঁলোকৰ উদ্দেশ্য চিনাক্ত কৰিবলৈ সক্ষম নহয়। এইটো এটা অনুশীলনেহে সহায় কৰিব। আপোনাৰ মনত থকা সকলো চিন্তা লিখি লওক। আপুনি কি কৰিব বিচাৰে বা আপুনি কি কৰা বুলি ভাবে তাৰ এটা বৃহৎ তালিকা বনাওক। তাৰপিছত যিবোৰৰ বাবে আপোনাৰ কোনো প্ৰতিভা বা দক্ষতা নাই বুলি আপুনি ভাবে সেইবোৰ আঁতৰাই দিয়ক। এতিয়া যি বাকী আছে তাৰ ওপৰত এই 3টা প্ৰশ্ন কৰক। প্ৰথমটো হৈছে, মই জীৱনৰ অধিকাংশ সময় এই কামটো কৰিব বিচাৰোঁনে? 2 নম্বৰটো হৈছে, আপুনি কি ইয়াক পূৰ্ণ কৰিবলৈ যিকোনো মূল্য দিবলৈ সাজু আছে? 3 নম্বৰটো, আৰু কিবা থাকিল নেকি আপোনাৰ তালিকাখনত বা মনত যোনটো বৰ্তমান তালিকাত নাই, আৰু মাইণ্ডত আপোনাৰ মনত
আহি আছে বা ভাবে তেনেকুৱা যদি আছে সেইটো ভালকৈ বিস্তাৰ কৰি লিখি লওক। অথৰে কৈছে এই প্ৰশ্নবোৰৰ উত্তৰ যদি আপোনাৰ মাইণ্ডত দিয়ে আপোনাৰ সপোনবোৰ স্পষ্ট হৈ উঠিব। এই সপোনেই আপোনাৰ প্ৰধান লক্ষ্য হ'ব। বস্তু মই আপোনালোকক কৈ দিছোঁ, এই বুকখনৰ অল ইউ হেভ ইজ বুকখনৰ প্ৰতিটো অধ্যায়ৰ মই এটা বুক চামৰি বনাই লিখিছোঁ, বনাই আপোনালোকক কৈ আছোঁ। যদি আপোনালোকে এই কিতাপখন পঢ়িব বিচাৰে এমেজনত গৈ পেলাই আপুনি কিনিব পাৰে। অথৰে কৈছে এই লক্ষ্য আপোনাৰ প্ৰধান হ'ব লাগিব, কাৰণ ই নহ'লে অস্বাভাৱিক বা অসম্ভৱ হৈ উঠিব। আপোনাৰ মনত যেতিয়া আপোনাৰ সপোন ৰচিত হ'ব তেওঁক বিস্তাৰিতভাৱে লিখক। আপোনাৰ সপোনৰ সফলতাৰ চেহেৰাটো কেতিয়া পূৰ্ণ হ'ব, আপোনাৰ কি বোধ কৰিব আপুনি ফিউচাৰত, আপুনি কি হ'ব, এইবোৰ সকলোবোৰ বিস্তাৰভাৱে লিখক। এইবোৰ লিখি লোৱা খুবেই জৰুৰী। লেখকে কৈছে লিখা মাত্ৰকে আপোনাৰ সপোনবোৰ সঁচা কৰি তুলিবলৈ সপোনবোৰৰ ওচৰলৈ আপুনি চাপি গৈ থাকিব। অৱশেষত আপুনি লিখাবোৰ সকলো দিনত এটা সময় উলিয়াই, এটা নিৰ্ধাৰিত সময় উলিয়াই পঢ়ি পেলাই তাক অনুভৱ কৰক আৰু মনত স্পষ্ট কৰি তোলক। অথৰে কৈছে যে এতিয়া আপুনি প্ৰথম গুৰুত্ব লক্ষ্য স্থাপন কৰিছে আপোনাৰ মনত। বৰ্তমান নিজক আনন্দিত কৰক আৰু আগবাঢ়ক। বাই বাই।